Hello guys, welcome back my YouTube channel Nandi Das Vlog. মানে আমি আজি অলপ এখন দূৰ জায়গাত যাম ক'ত যাই আছো আপোনালোকক পিছত দেখাব মানে মোৰ ইউটিউবত ফাৰ্স্ট জাৰ্নি মানে লং জাৰ্নি হ'ব এইটো তো এতিয়া আমি যাব ওলাইছো আপোনালোকে চাই থাকক ভিডিওটো গম পাব ক'ত যাই আছো তো বলক আমাৰ লগত এতিয়া আমি জাৰ্নি আৰম্ভ কৰো তো বলক আই আমি হাতলা সব পালো হাতলা সব ৰখি আছো কুলদীপ আৰু কৃষ্ণ মানে লগতে যাব তো সিহঁতক ৰখি আছে মানে মই গাড়ী চলালে ভিডিঅ' কৰিব অলপ অসুবিধা হয় তো মোৰখন কৃষ্ণ বা কোনোবা এটা চলাব দিম আৰু মই সিহঁতক এখন শিকিম তো এতিয়া আমি যাই আছোঁ তো চাই থাকোঁ এইটো আমাৰ পাহামেলা চক হাজোৰ মেইন চক হয় এইটো তো আমি কলটাগুছি চক এইফালেদি বৰপেটা যায় আৰু আমি এতিয়া নলবাৰীত দেখি যাই আছোঁ আমি আহি মানে বুল্লুতৰ ওচৰে পালোঁ মানে অলপমান দূৰ আছে বুল্লুত আপোনালোকে চাই লওক ৰাস্তাটো কিমান শিল উঠি আছে মানে বানপানী চব ডুব গৈছিল তো সেইকাৰণে এইবাৰ ৰাস্তাটো একদম কিবা হৈ আছে আৰু তো আমি আহি পালোঁ এই বুল্লুত বজাৰ মানে হাজো সমষ্টিৰ সকলোতকৈ ডাঙৰ বজাৰ এইখন বুল্লুত বজাৰ তো কল দেখোন দুনিয়াৰ লৈয়ে লওঁ নেকি দুটা ছিঙি কিনে কিন্তু লৈনো কি হ'ব কেঁচা কল খাবও নোৱাৰিম পেলাই দিব লাগিব নলওঁ দে আৰু এইখন আমাৰ ডাঙৰ বজাৰ মানে ইয়াতে বজাৰ চজাৰ কৰিব আহোঁ আমি কিন্তু ইয়াতে মানে বহুত কমত পায় বস্তুবিলাক আমাৰ হাজো পাহামেলা চকত যদি 10 টকা ইয়াতে 8 টকাতে পাব এই হ'ল কালী মন্দিৰ আমি বুল্লুত পাই অলপমান আহিলে কালী মন্দিৰ মানে এই কালী মন্দিৰটো বহুত প্ৰমাণ আছে মানে ইয়াতে কিবা যদি মনেদি মাগা যায় মানে এইটো পূৰণ হয় আৰু আমি আহি এতিয়া পালোঁ আমি কালী মন্দিৰ এইটো চাব পাৰে আপোনালোকে কালী মন্দিৰ চৰাবৰীত আছে আজি অলপ মানুহ কম কিন্তু মানুহ বহুত আহে ইয়াতে তো সেৱা চেৱা কৰি লওঁ তাৰপিছত আমি এতিয়া যাওঁ ইয়াৰ পৰা কালী মন্দিৰৰ পৰা আহিলোঁ অলপ আহি এখন দলং পালোঁ মানে অলপ শান্তি লাগিছে কাৰণ ৰাস্তাটো ভাল পাইছোঁ ইয়াৰ পৰা ৰাস্তাটো অলপ ভাল আগত কি নাজানো কিন্তু এইখন দলং দেখিছেনে আপোনালোকে আগতে এটা নিউজ পাইছিলে চাগে যে দৰাৰ গাড়ী এখন যে এক্সিডেণ্ট হৈছিল ইয়াতে মানে বহুকেইটা এক্সিডেণ্ট হৈছে কিন্তু ইয়াতে দৰাৰ গাড়ী এখনত যে গোটাই মানুহবিলাক মৰিছে কেইটামান বাচিছে নাজানো তো এইখনেই দলং আছিল আপোনালোকক দেখাই দিছোঁ এই কোৰটো তো ইয়াৰ পৰা যাওঁ আমি আহি পালোঁ পাগলা দিয়া নদী মানে পাগল নদী পাগলা দিয়া বাগৰ হলাই কোন কেতিয়া বোকা মাটিত চতিয়া পলসুৱা ৰং মানে এই গানটো যে দিক্ষু মাৰিছিল তো ইয়াৰ পৰা মানে আমাৰ সেই কামৰূপ ডিষ্ট্ৰিক্ট শেষ হয় ইয়াৰ পৰা আমাৰ নলবাৰী ডিষ্ট্ৰিক্ট আৰম্ভ হয় তো এই নলবাৰী ডিষ্ট্ৰিক্টত সোমালোঁ আমি আহি পালোঁ নলবাৰী চক এই কৃষ্ণলতি আছে আৰু এই ডিম্পুজাৰ এৰিয়া আহি পালোঁ আমি ক'ত যাই আছোঁ আপোনালোকে অলপ দেৰিকৈ গম পাব তো আমি আহি লোকেশ্যন পালোঁ এই দোকানখন আপোনাৰ চিনাকি লাগিছে না চাওকচোন তো আপোনালোকে গমেই পাইছে এইখন ডিম্পুদাৰ দোকান মানে আমি আহিছিলোঁ ডিম্পুদাৰ দোকান এটা কিনিব আৰু ভিডিঅ' এটাও বনাম বুলি তো কিন্তু দিনে বেয়া আছিল মানে লগ নাপালোঁ আৰু ডিম্পুদাকো লগ পাম বুলি ভাবিছিলোঁ কিন্তু উপায় নাই দোকান বন্ধ তো ফোন কৰি আছোঁ ফোন কৰিব ধৰিছে কৃষ্ণই কি বা কৰে খোলে নে নুখোলে এইটো গম নাপাওঁ ফোন কৰি পেলাই কি বা কয় তো ফোন কৰি ভাগৰি গ'লোঁ ফোনটো ৰিচিভ নকৰিলে মানে তাৰ পৰা আহিলোঁ এতিয়া ট্ৰেইনখনৰ মানে ইয়াতে ৰখিব লগা হ'ল তো ট্ৰেইনখন ভিডিঅ' কৰিলোঁ মানে মোৰ সৰুৰে কালৰ কথা এটা মনত পৰি গ'ল মানে দেউতাহঁতৰ লগত মাহঁতৰ লগত গুৱাহাটীত যেতিয়া গৈছিলোঁ নহয় মানে আমিনগাঁৱৰ ওচৰত যদি মই ট্ৰেইন দেখা নাপাওঁ মানে মোৰ মনটোৱে ভাল নালাগে মানে মই ট্ৰেইন চাবলৈ কিজানি মই গুৱাহাটী গৈছিলোঁ এনেকুৱা অৱস্থা হৈছিল মোৰ সৰু কালত তো আপোনালোককো ক'লোঁ আৰু কথাখিনি মানে মনটো বেয়া লাগিল মানে যি ভাবি আহিছিলোঁ সেইটো নহয় মানে ডিম্পুদাৰ দোকানত আমি সোমাই কিনে এটা হেলমেট ল'ম বুলি ভাবিছিলোঁ কিন্তু নোৱাৰিলোঁ দোকানখন বন্ধ থাকিল তো আমি এতিয়া বাক্সা জিলাত যাম বাক্সা জিলাত কি জেগাত যাই আছোঁ আপোনালোকক দেখাই আছোঁ এতিয়া আমি মেইন হাইৱে ৰাস্তাত আছোঁ এইটো কৃষ্ণ চব আছে তো এইখিনিতে এটা ভিডিঅ' সমাপ্ত কৰোঁ আমি নেক্সট ভিডিঅ'টো আমি বৰমৰ পৰা ষ্টাৰ্ট কৰিম ইফালে বাক্সা জিলা ক'ত যাই আছোঁ আপোনালোক দেখাই তো এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব